ফুলবোৰ চাইছো ভাল লাগিছে আৰু এই বাকি প্লান্টছবোৰো ভাল লাগিছে চাই পেলাই নমস্কাৰ মই গকুল হালৈ আপোনালোকে চাই আছে জি এডভাইস আজি মই উপস্থিত আছো নলবাৰীৰ পৰা হৰ্থেবাৰীৰ পথত তাতে এখন নতুনকৈ নাৰ্সাৰী হৈছে নাৰ্সাৰীখনৰ নামটো মই দেখাবলৈ যত্ন কৰিছো সুশীলা নাৰ্সাৰী আদৰ্শ মিশ্ৰিত কৃষি পাম আৰু কৃষি গৱেষণা কেন্দ্ৰ আৰু ডাউদি গাঁৱত গতিকে আহক আমি একেলগে এখন নাৰ্সাৰী দৰ্শন কৰোঁ ইয়াত বিভিন্ন ধৰণৰ ফুল গছ গছনি মূল্যৱান গছ গছনিৰ পুলি ইত্যাদি পোৱা যায় ইয়া আপোনালোকক মই দেখাবলৈ যত্ন কৰিছো ইয়া ৰজনীগন্ধা এফালে জাৰবেৰা আছে এফালে জাৰবেৰা আছে স্পাইডাৰ প্লেন আছে এলোভেৰা আছে স্নেক প্লেনো আছে মই আপোনালোকক এফালৰ পৰা দেখাবলৈ যত্ন কৰি আছো এটা বিশাল এৰিয়া সম্ভৱ হ'লে নাৰ্সাৰী কৰ্তৃপক্ষৰ লগত মই এতিয়া আলোচনা কৰিবলৈ চেষ্টা কৰিম গোলাপ ফুল আছে মমাই তামোল আছে কটন প্লেন এয়া হাৰি হাৰিকৈ স্নেক প্লেন থোৱা আছে কিচেনথানাম ইয়া মমাই তামোল এফালে সিজিয়াম আছে বৰ ধুনীয়া গছ সিজিয়াম এয়া মচুন্দা ফুল মচুন্দা ইয়াতে 3টা 4টা মান কালাৰ আছে ইয়াতে দেখিবলৈ পোৱা গৈছে এটো থুজা এৰেলিয়াও আছে আপোনালোকে দেখিবলৈ পাইছে এৰেলিয়া এফালে আপোনালোকে একজোৰা প্লেন দেখিবলৈ পাইছে বেলেগ বেলেগ ধৰণৰ একজোৰা প্লেন এয়া কঠনা ফুল আছে যথেষ্ট পৰিমাণে নৰসিংহৰ গছ এয়া ডালিমৰ পুলি হাইব্ৰিড এয়া ইফালে অৰ্জুন গছৰ পুলি এইফালে আহি গ'ল আমাৰ নাৰ্জী ফুল এয়া হাইব্ৰিড নাৰ্জী এইবিলাক হাইব্ৰিড নাৰ্জী এয়া নাৰ্জী এইবিলাক ভোট জলকীয়াৰ পুলি চাওকচোন কেইজনীমান ছোৱালীয়ে ইয়াতে তেওঁলোকে ফুল চাই আছে ফটো উঠি আছে তেওঁলোকে কি কিনিব আহিছে ক'ৰ পৰা আহিছে কথা পাতিবলৈ যত্ন কৰোঁ ভণ্টি ক'ৰ পৰা আহিছা তুমি কি কিনিবা ইয়াত ভাল লাগিছে চাই পেলাই আচ্ছা আচ্ছা ঠিক আছে বাকী তোমাৰ লগত আৰু কোন কোন আহিছে আচ্ছা ঠিক আছে বাৰু ধন্যবাদ মই এফালৰ পৰা আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ এইফালে এয়া মমাই তামোল এয়া মধুৰিআম এইফালে আম আছে গ্ৰাফটেড আম তেজপাত
এফালে নাৰিকল থোৱা আছে নাৰিকলৰ পুলি দাদা এইখিনি কেৰেলিয়ান জাত নেকি এইখিনি কেৰেলিয়ান জাত কেৰেলিয়ান প্ৰজাতি এইখিনি অৰ্জুন গছ হয় এফালে অৰ্জুন গছ আছে itu round gold kiss itu গোলমোহৰ ইয়াত দুজনমান কাস্টমাৰ দেখা পোৱা গৈছে তেখেতসকলে ইয়াত কি কিনিব আহিছে বা চাই কেনে পেলাই কি চাবলৈ আহিছে তেখেতসকলৰ লগত মই আলোচনা কৰিবলৈ যত্ন কৰিম স্যাৰ আপোনাক নমস্কাৰ জনাইছো নমস্কাৰ আপুনি ক'ৰ পৰা আহিছে মই নলবাৰীৰ পৰা আচ্ছা কি কিনিব বুলি ভাবিছে ইয়াতে আজি বিভিন্ন ধৰণৰ ফুল আছে হেৰি আছে নাৰিকল আছে বিভিন্ন প্ৰজাতিৰ পুলি আছে উদ্ভিদ আছে গতিকে কেইজোপামান নিম বুলি ভাবিছোঁ আৰু আচ্ছা ভাল লাগিল ধন্যবাদ জনাইছোঁ আপোনাক আৰু এজন ইয়াতে আছে ওচৰতে স্যাৰ নমস্কাৰ জনাইছোঁ আপোনাক আপুনি ক'ৰ পৰা আহিছে নলবাৰীৰ পৰা আহিছোঁ আপুনি আজি ইয়াতে কিবা ল'বনে চাবলৈ মই আজি প্ৰথম ইয়াত চাবলৈ আহিছোঁ আচ্ছা নাৰ্চাৰীখন চাই আপুনি কেনে পালে নাৰ্চাৰীখন সঁচাকৈ বৰ ধুনীয়া লাগিছে নতুনকৈ গঢ়া নাৰ্চাৰী পিছত নিশ্চয় ভৱিষ্যত উজ্জ্বল হ'ব এইখন নাৰ্চাৰীৰ সেইটো মই কামনা কৰিছোঁ ঠিক আছে আপোনাক ধন্যবাদ জনাইছোঁ ঠিক আছে আচ্ছা দাদা আপুনি ইয়াতে মই এটা কাম কৰি থাকোঁ আপুনি কেতিয়াৰ পৰা ইয়াতে কাম কৰি আছে হ'ল আজি নাৰ্চাৰী আৰম্ভ কৰা আছে ইয়াতে মানে আৰম্ভণি আপোনালোকৰ কিমান তাৰিখে হৈছে কিমান তাৰিখ হৈছে মোৰ মনত নাই দেখিছোঁ আপোনাৰ ঠিকা চিষ্টেম হাজিৰা চিষ্টেম কেনেধৰণে আপুনি কাম কৰি 350 টকা আচ্ছা ঠিক আছে আপোনাক ধন্যবাদ জনাইছোঁ এইখিনি জলফাইৰ পুলি এইখিনি কঁঠালৰ পুলি আপোনালোকে দেখিবলৈ পাইছে এইফালে এয়া কঁঠাল এইফালে শাৰী শাৰীকৈ খৰিকাই যাই ৰুই থৈছে জালুকৰ পুলিও পোৱা যায় ইয়াতে খৰিকা যায় এতিয়া তগৰ ফুল এতিয়া ছিজনেল ফ্লাৱাৰ এইখিনি ফুলিবলৈ আৰম্ভ কৰিছে খুব সুন্দৰভাৱে ইয়াতে সজাই থোৱা আছে এইখিনি ডালিয়া আছে ইয়াতে ডালিয়া ফুল হাইব্ৰিড জাত ডালিয়া আছে সেলভিয়া আছে সেলভিয়া এইখিনি সেলভিয়া থোৱা আছে ইয়াতে বাকি তামোলৰ পুলি আছে কেলেণ্ডুলা ফুল কেলেণ্ডুলা বৰ সুন্দৰকৈ থোৱা আছে কেলেণ্ডুলা আছে ইয়াতে এইফালে এইবিলাক সেলভিয়াৰ পুলি এইফালে ৰজনীগন্ধা আছে ইয়াতে এইবিলাক ৰজনীগন্ধাৰ পুলি আৰু এতিয়া আপোনালোকক মই ইনডোৰ প্লেণ্ট কিছুমান দেখাবলৈ যত্ন কৰি আছোঁ এইখিনি মাধৱী লতা এইবোৰ মাধৱী লতা ইয়াতে শাৰী শাৰীকৈ ৰুই থোৱা আছে এইটো থাইলেণ্ড বগৰী হয় গোল্ডেন এৰেলিয়া আছে ইয়াতে গোল্ডেন এৰেলিয়া এইবিলাক এইখিনি ডালিয়া আছে ডাইনথাছ আছে ইয়াতে ডাইনথাছ দেখিবলৈ পোৱা গৈছে কেলেণ্ডুলা ইফালে কেলেণ্ডুলা আছে মহানিমৰ পুলি আছে কৰবী ফুল আছে ইয়াতে
শেৱালি ফুলৰ পুলি আছে ইয়াতে আপোনালোকে লাওৰ পুলিও পাব ইয়াতে এইখন নাৰ্চাৰীত আহিলে সুশীলা নাৰ্চাৰীত আহিলে আপোনালোকে লাওৰ পুলিও উপলব্ধ ইয়াতে লাকি বেম্বো আছে ইয়াতে আপোনালোকে লাকি বেম্বো পাব মই দেখাবলৈ যত্ন কৰিছোঁ ইয়াতে লাকি বেম্বো ইয়াতে কেইটামান মাৰাণ্ডাৰ পুলি দেখিবলৈ পোৱা গৈছে মাৰাণ্ডা বৰ ধুনীয়া দেখিবলৈ কিন্তু ইয়াতে এইবিলাক হয়তো খুব সম্ভৱ এখেতসকলে নতুনকৈ আৰম্ভ কৰিছে সেইবাবে ইয়াৰ হয়তো যত্নটো তেনেকৈ লোৱা হোৱা নাই এইফালে এইখিনি চেগুনৰ ষ্টাম্প দেখিবলৈ পোৱা গৈছে